টু মাই চেনেল শান্তিবাইমন ব্লগছ আৰু সকলোৱে ভাল চাগে আমাৰো ভালে আছে আৰু সকলোকে আগতীয়াকৈ বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বিহুৰ কাৰণে পিঠা পনা বনাইছে নাই বাৰু আপোনালোকে প্লিজ কমেণ্টত জনাব আৰু আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা চিকেন বিৰিয়ানীৰ ৰেচিপি অতি সহজ আৰু একেবাৰে কম সময়তে বনাব পাৰি আৰু কুকাৰত বনাম কেনেকৈ বনাম মই বিৰিয়ানী ৰেচিপিটো চাওঁ বলক তেতিয়াহ'লে আৰু যদি ভাল পায় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া কেৰাহীত তেল গৰম হৈছে তাতে মই তেজপাত এখিলা আৰু লং এটা দিছোঁ আৰু দুটা মিডিয়াম সাইজৰ পিঁয়াজ কাটি লৈছোঁ পিঁয়াজকেইটাও ধুনীয়াকৈ এতিয়া ৰঙাকৈ ভাজি ল'ম আৰু চিকেনখিনি মই মেৰিনেট কৰি লৈছোঁ আধা ঘণ্টামান থৈ দিছোঁ মেৰিনেট কৰি তাৰপিছত এইফালে আমাৰ পিঁয়াজো ৰঙাকৈ ভাজা হৈ গৈছে আৰু ইয়াৰে অলপ মই পাছত ইউজ কৰিবৰ কাৰণে কাঢ়ি থৈ দিছোঁ আৰু ইয়াতে এতিয়া মাংসখিনি মই ধুনীয়াকৈ ভাজি ল'ম পিঁয়াজখিনি ৰঙাকৈ ভাজি ল'লে মাংস কালাৰটো বিৰাটেই ধুনীয়া আহে সেইবাবে পিঁয়াজখিনি যদি ভাজি ল'ব পাৰে ধুনীয়াকৈ ৰঙাকৈ আৰু ইয়াতে মই এতিয়া ৰচুন আদাৰ পেষ্ট অলপ দি দিছোঁ আগত মেৰিনেট কৰোঁতে দিছিলোঁ এতিয়া আৰু অলপ দি দিছোঁ এইখিনি এতিয়া ধুনীয়াকৈ লৰাই ভাজি ল'ম এতিয়া সোৱাদ অনুযায়ী মই নিমখ দিছোঁ আৰু অলপমান চেনি দি দিছোঁ কালাৰটো চেনি দিলেও বহুত ধুনীয়া আহে আৰু এটা মিঠা মিঠা লাগে ভাল লাগে খাই এতিয়া লৰাই লওঁ ভালদৰে আৰু অলপ দেৰিৰ কাৰণে কম গেছত হাফু মাৰি সিজিব দিম আৰু এতিয়া মাংসখিনিৰ পৰা অলপ তেল ওলাবলৈ আৰম্ভ কৰিছে এইটো সময়তে মই বিলাহী দুটা কাটি মাংসৰ লগত মিক্স কৰি দিছোঁ আৰু কম গেছত আৰু অলপ দেৰি সিজিব দিম আৰু এইখিনি হৈছে বাসমতি ৰাইচ ডাবত বিৰিয়ানী ৰাইচটো মই ইউজ কৰিছোঁ আৰু মই 2 ঘণ্টামানৰ কাৰণে তিয়াই থৈছিলোঁ তিয়াই টুকি থৈছোঁ আৰু এইখিনি আলু ফ্ৰাই কৰি লৈছিলোঁ আৰু দুটা পিঁয়াজ কাটি লৈছোঁ আৰু এই আদা ৰচুনৰ পেষ্ট অলপ লৈছোঁ আৰু এইখিনিত লং ইলাচি দালচেনি আৰু তেজপাত লৈছোঁ আৰু মই মছলা এইটো বিৰিয়ানী চাহী বিৰিয়ানী মছলা এভাৰেষ্টৰ হয় সেইটো ইউজ কৰিছোঁ আৰু কুকাৰত অলপ মই ৰিফাইন অইল দিছোঁ তাতে এচামুচ মই গৰু ঘিউ দিছোঁ গৰু ঘিউ দিলে ফ্লেভাৰটো বিৰাট ধুনীয়া আহে আৰু ইয়াতে এতিয়া মই লং ইলাচি দালচেনি আৰু তেজপাতখিনি দি দিছোঁ আৰু এইখিনি ভালদৰে ফুটি অহাৰ পাছত ইয়াতে পিঁয়াজ দি দিম আৰু পিঁয়াজখিনি অলপ ভজা হোৱাৰ পাছত মই আদা ৰচুনৰ পেষ্টখিনি দি দিছোঁ আৰু আপোনালোকে যদি জ্বলা খায় তেতিয়াহ'লে কেঁচা জলকীয়া দিলেও ফ্লেভাৰটো বহুত ধুনীয়া হয় মই খালি ইমান ইচ্ছানি জলকীয়া নাখায় কাৰণে দিয়া নাই আৰু ইয়াতে এতিয়া মই চাউলখিনি ভালদৰে ভাজি ল'ম চাউলখিনি কিন্তু ভালদৰে ভাজিব লাগিব অলপ দেৰি ভাজি উঠালি আমাৰ মাংসখিনিও প্ৰায় হৈ গৈছে আৰু চাউলখিনি ভজা হোৱাৰ পিছত আমি তাতে এতিয়া এইখিনি আলু ফ্ৰাই হয় আলু ফ্ৰাইখিনি দিম চাউলখিনিতে আমি এতিয়া আলু ফ্ৰাইখিনি দি দিছোঁ তাতে এতিয়া চিকেনখিনিও দি দিছোঁ ভালদৰে গোটেইখিনি মিক্স কৰি ল'ম এতিয়া
মই ইয়াতে শাহী বিৰিয়ানী মছলা দি দিম শাহী বিৰিয়ানী মছলা 2 চামুচ দি দিছোঁ তাৰপিছত নিমখ মাংসটোতো আমাৰ নিমখ দিয়াই আছে গতিকে অলপ কম পৰিমাণৰ নিমখ দিব সেইখিনি কাৰণে দিলে হ'ল ভালদৰে লৰাই ল'ম আৰু ইয়াতে আপোনালোকে যি ভেজিটেবল ভাল পায় গাজৰ আকৌ মটৰ কাজু কিচমিচ আদি ড্ৰাই ফ্ৰুটছো দিব পাৰে যি ভাল পায় মোৰ নাছিলে কাৰণে মই দিয়া নহ'লে আৰু এই গিলাচটোৰে মই 1 গিলাচ পানী দি দিম এতিয়া এই ৰেচিপিটো খাবলৈ বিৰাটেই টেষ্টি হয় মোৰ ল'ৰা ছোৱালী দুটাৰ ফেভৰেট হয় এইটো আপোনালোকেও বনাই চাব আৰু কুকাৰটো এটা চিটি মাৰি ল'ম চিটি মৰাৰ পিছত এয়া আমাৰ বিৰিয়ানী ৰেডি হৈ গৈছে আৰু ইয়াতে মই এতিয়া কাটি লোৱা ধনিয়া আৰু পদিনা আৰু যে ফ্ৰাই কৰি থৈছিলোঁ পিঁয়াজখিনি সেইখিনি দি দিম আৰু ইয়াতে এতিয়া ঘিউ আৰু এচামুচ দিছোঁ ভাল ঘিউ যদি বেয়া পাই নিদিলেও হয় মই ভাল পাওঁ গতিকে ঘিউ এচামুচ দি দিছোঁ মই আৰু এইখিনি মিক্স কৰি কম জুইত 5 মিনিটৰ কাৰণে গেছত মই থৈ দিম আৰু এতিয়া আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল টেষ্টি এটা ৰেচিপি আৰু দামীয়া বতৰত যে খাই বিৰাট টেষ্ট লাগে আৰু ইয়াৰ লগতে মই লৈছোঁ চালাড অলপ বনাই লৈছোঁ আৰু এচামুচ বগৰীৰ মিঠা আচাৰ যে বনাইছিলোঁ তাৰো এচামুচ লৈ লৈছোঁ বিৰাট ভাল লাগে খাই আপোনালোকে বনাই চাব আৰু যদি ভাল লাগে প্লিজ কমেণ্ট কৰিব মোৰ চেনেলত